সপোন সপোন দেখিবলৈ শিকিছোঁ। সপোনক পূৰাবলৈ চেষ্টা কৰিছোঁ। নাজানো কিমান সফল হৈছোঁ। কিয় জানো, এই সপোনবোৰচোন মোৰ বৰ ভাল লাগে। এই সপোনবোৰক আঁকোৱালি ল'ব মন যায়। সপোনবোৰক হিয়াও জাৰি মৰম কৰিবলৈ মন যায়। সময় বাগৰি গ'ল। মই দেখা সপোনবোৰে লাহে লাহে পোখা মেলিব ধৰিলে। মই নজনাকৈচোন লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে। আৰু তেতিয়াই মোৰ উপলব্ধি হ'ল, মই নিতৌ দেখা সপোনবোৰ এটা এটাকৈ বাস্তৱ হ'ব ধৰিছে। বাস্তৱ, মই এতিয়া বাস্তৱত জীয়াই আছোঁ। ভাবিছিলোঁ সপোনবোৰ বাস্তৱ কৰি জীয়াই থাকিব। মোৰ সপোনে মোক জীৱন বাট দেখুৱাব। কিন্তু মোৰ এনেকুৱা ভাৱ হৈছে যে মই আজি অকলশৰীয়া। মোৰ আটাইতকৈ ভাল পোৱা সপোনটি ক'ৰবাত থমকি ৰ'ল, যি চাতি ফুটি কৈ আছে, কাৰণ তাক এখন মুকলি নীলা আকাশ লাগে। মোৰ সপোন শিল্পক মোৰ পৰা আঁতৰ কৰিব বিচাৰে মোৰ আপোনজন। কিন্তু কিয়? কাৰণ এইটোৱে নেকি যে মই মোৰ সপোন শিল্পক হিয়াও জাৰি ভাল পাওঁ। মই এজন শিল্পী হ'ব বিচাৰোঁ। মই জানো এই বাট বহু কাইটিয়া। তাৰ বাবে মই সংগ্ৰাম কৰিব লাগিব। খোজে প্ৰতি যুঁজ কৰিব লাগিব প্ৰতিদিনে। আৰু মই প্ৰস্তুত। কিন্তু আপোনজনৰ সঁহাৰি অবিহনে মই যেন ক'ৰবাত থমকি ৰোৱাৰ ভয়। মোৰ মা দেউতাই মোক মোৰ সপোনবোৰৰ পৰা বহুত দূৰত ৰাখিব বিচাৰে। কিন্তু কিয়? তেওঁলোকৰ মতেৰেই মই মোৰ জীৱন কিয় সজাব লাগে? তেওঁলোকৰ ওচৰত মোৰ কি সপোনৰ মূল্য নাই? কিয় নুবুজে তেওঁলোকে সন্তানৰ সপোনবোৰৰ কথা? পুৱাৰ ৰ'দজাক মোৰ বাবে আজি প্ৰিয় নহয়। ৰাতিৰ জোনাক আজি মোৰ বাবে অশান্তি। আজি মোৰ বাবে মোৰ সপোনটো ধুঁৱলি গ'ল। সেয়েহে মই এতিয়া মাতাল। হীনমন্যতাত ভুগি আজিকালি নিচাৰ আশ্ৰয় লওঁ। মোক নিচাৰ আশ্ৰয় ল'বলৈ বাধ্য কৰাইছে মোৰ ঘৰখনে। ইয়াত মোৰ ভুল ক'ত? মদ খাওঁ, চিগাৰেটৰ ধোঁৱাৰবোৰ আজিকালি মোৰ প্ৰিয়। উশাহৰ লগে লগে বগা ধোঁৱাৰ সান্তনা। আজি মোৰ ডায়েৰীৰ উকা পৃষ্ঠাবোৰত চিয়াহীৰ ৰং নাই। সপোনক হেৰুৱাৰ বেদনাত মই আৰু মোৰ বন্ধ কোঠালিটো।